নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি জানিবলৈ গৈ আছোঁ অসমৰ ভিতৰত 10জন সকলোতকৈ আগশাৰীৰ গায়ক গায়িকাৰ বিষয়ে। ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰা গায়ক গায়িকাসমূহৰ ৰেংক একমাত্ৰ তেওঁলোকৰ অডিয়েন্স পপুলাৰিটিৰ ওপৰত ভিত্তি কৰি অন্তৰ্ভুক্ত কৰা হৈছে। গায়ক গায়িকা বুলি ক'লে অসমত কেৱল এজন ব্যক্তিৰ নামহে আমাৰ মনলৈ আহে, নহয়নে বন্ধুসকল? যদি আপোনালোকে গেছ কৰিব পাৰিছে মই কোনজন ব্যক্তিৰ কথা কৈছোঁ, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বলক বন্ধুসকল, পলম নকৰি ষ্টাৰ্ট কৰোঁ আমাৰ আজিৰ ভিডিঅ'টো। টপ 10 আছামিজ ছিংগাৰ অফ 2021। নাম্বাৰ 10 বৰ্ণালী কলিতা। তেওঁ হ'ল অসমৰ লগতে ভাৰতৰ এজনী ফিমেল প্লেবেক ছিংগাৰ। মেলোডি ভইচত জনপ্ৰিয়তা অৰ্জন কৰি অসমীয়া সংগীত ক্ষেত্ৰখনক এটাৰ পিছত এটাকৈ সুমধুৰ গান উপহাৰ দিছে এইগৰাকী কণ্ঠশিল্পীয়ে। তেওঁৰ নিজৰ পাৰ্চনেল ইউটিউব চেনেলটোৰ নাম হ'ল বৰ্ণালী কলিতা অফিচিয়েল, য'ত 75.3K ছাবস্ক্ৰাইবাৰ আছে। নাম্বাৰ 9 প্ৰিয়ংকা ভৰালী। এখেত হ'ল এজনী অসমৰ লগতে ভাৰতৰ প্লেবেক ছিংগাৰ। এখেতে সাধাৰণতে অসমীয়া সংগীত ক্ষেত্ৰখনৰ লগতে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত। অসমীয়া সংগীত ক্ষেত্ৰখনক এটাৰ পিছত এটাকৈ ছুপাৰহিট গান উপহাৰ দিছে এইগৰাকী কণ্ঠশিল্পীয়ে। উদাহৰণ হিচাপে টেক্সি গাড়ী লৈ, অটোৱালা মই, মাও কান্দে এটচেট্ৰা। প্ৰিয়ংকা ভৰালী নামৰ তেওঁৰ ইউটিউব চেনেলটোৰ টোটেল ছাবস্ক্ৰাইবাৰ হ'ল 70.9K। নাম্বাৰ 8 তৰালী শৰ্মা। ওৱান অফ দ্য মষ্ট পপুলাৰ আছামিজ ফিমেল ছিংগাৰ। তেখেতে 2003 চনত আকাশী তৰাৰ কথাৰে নামৰ আছামিজ ফিল্মখনৰ বাবে বেষ্ট ফিমেল প্লেবেক ছিংগাৰ এৱাৰ্ড পাইছে। তেওঁ হ'ল আমেজিং ছিংগাৰ, মিউজিক কম্প'জাৰ, ডাইৰেক্টৰ, লিৰিচিষ্ট এটচেট্ৰা। তেওঁৰ অফিচিয়েল ইউটিউব চেনেলটোৰ নাম হ'ল তৰালী শৰ্মা, য'ত 37.2K ছাবস্ক্ৰাইবাৰ আছে। নাম্বাৰ 7 বাবু বৰুৱা অৰ্থাৎ কুমুদ বৰুৱা। ওৱান অফ দ্য মষ্ট পপুলাৰ ছিংগাৰ অফ আছাম। গীত নামৰ অসমীয়া সংগীতৰ এলবামটোৰে যাত্ৰা আৰম্ভ কৰি একেৰাহে বহুতো ছুপাৰ ডুপাৰ হিট ছং উপহাৰ দিছে অসমীয়া সংগীত ক্ষেত্ৰখনক। উদাহৰণস্বৰূপে চেনিমাই। তেওঁৰ অফিচিয়েল ইউটিউব চেনেলটোৰ নাম হ'ল বাবু বৰুৱা অফিচিয়েল, য'ত 7.38K ছাবস্ক্ৰাইবাৰ আছে। এইখিনিতে বন্ধুসকল, যদি আপোনালোকে ৱৰ্ল্ডৰ টপ 10 আৰু টপ 5 বস্তুসমূহ জানি ভাল পায়, তেতিয়াহ'লে এইটো চেনেলত অলৰেডি বহুকেইটা ভিডিঅ' আপলোড হৈ আছে। যদি ভিডিঅ'সমূহ এতিয়ালৈকে চোৱা নাই, ওপৰত আহি থকা আই বাটনৰ লিংকৰ পৰা ভিডিঅ'সমূহ চাই ল'ব পাৰে। এতিয়া আহিছোঁ নাম্বাৰ 6 আচুৰ্য বৰপাত্ৰ। ওৱান অফ দ্য মষ্ট পপুলাৰ আছামিজ ছিংগাৰ, কম্প'জাৰ এণ্ড এক্টৰ। অসমীয়া সংগীত ক্ষেত্ৰখনত তৰালী 2016 নামৰ এলবামটোৰে যাত্ৰা আৰম্ভ কৰি এটাৰ পিছত এটাকৈ ছুপাৰহিট ছং আগবঢ়াইছে এইজন কণ্ঠশিল্পীয়ে। তেখেতৰ ইউটিউব চেনেলটোৰ নাম হ'ল আচুৰ্য বৰপাত্ৰ অফিচিয়েল, য'ত 645K ছাবস্ক্ৰাইবাৰ আছে। তেখেতৰ কেইটামান ছুপাৰহিট ছং হ'ল ইংলিছ বাইদেউ, মিনিটৰ পিছে পিছে, মলয়া বাইদেউ, হয়নেক এটচেট্ৰা। নাম্বাৰ 5 ভৃগু কাশ্যপ। তেখেত হ'ল মষ্ট পপুলাৰ আছামিজ ছিংগাৰ, কম্প'জাৰ এণ্ড এক্টৰ। অসমীয়া সংগীত ক্ষেত্ৰখনত এইজন কণ্ঠশিল্পীয়ে সলনি তুলিছিল অটোৱালা মই নামৰ ছংটো ৰিলিজ দি। তেখেতৰ কেইটামান ছুপাৰহিট ছং হ'ল অটোৱালা মই, মণি নবৌ, পুলিচ দাদা এটচেট্ৰা। 2014 চনত চকুতে চকু থৈ নামৰ মিউজিক এলবামটোৰে প্ৰফেচনেল মিউজিক কেৰিয়াৰ আৰম্ভ কৰে এইজন কণ্ঠশিল্পীয়ে। তেখেতৰ ইউটিউব চেনেলটোৰ নাম হ'ল ভৃগু কাশ্যপ VK এণ্টাৰটেইনমেণ্ট, য'ত 850K ছাবস্ক্ৰাইবাৰ আছে। নাম্বাৰ 4 কুসুম কৈলাশ। ওৱান অফ দ্য মষ্ট পপুলাৰ আছামিজ ৰেপ ছিংগাৰ। অসমত ৰেপ সংগীতক ফাৰ্ষ্ট অফ অল লৈ আনিছিল এইজন কণ্ঠশিল্পীয়ে। মিনিটয় জাকাছ ৰিটাৰ্ণ নামৰ এলবামটোৰে এইজন কণ্ঠশিল্পীয়ে নিজৰ প্ৰফেচনেল মিউজিক কেৰিয়াৰৰ আৰম্ভণি কৰে আৰু তাৰ পিছত এটাৰ পিছত এটাকৈ ছুপাৰহিট ছং আগবঢ়ায় অসমীয়া সংগীত ক্ষেত্ৰখনক। তাৰ ভিতৰত কেইটামান হ'ল নাচনি ঐ, কংচেং, ডিস্কো ভণ্টি, কিয়, বোকা এটচেট্ৰা। তেখেতৰ ইউটিউব চেনেলটোৰ নাম হ'ল কুসুম কৈলাশ ৱৰ্ল্ড, য'ত 600K প্লাছ ছাবস্ক্ৰাইবাৰ আছে। নাম্বাৰ 3 নীল আকাশ। ওৱান অফ দ্য মষ্ট পপুলাৰ আছামিজ ছিংগাৰ, মিউজিক কম্প'জাৰ এণ্ড এক্টৰ। তেখেতৰ ৰিয়েল নামটো হ'ল সঞ্জয় দাস। তেখেতে বিহুৱান 2016 নামৰ এলবামটোৰে নিজৰ প্ৰফেচনেল মিউজিক কেৰিয়াৰৰ আৰম্ভণি কৰে আৰু তাৰপিছত বহুতো সংগীত আমাক উপহাৰ দিয়ে। তাৰ ভিতৰত কেইটামান হ'ল চেনিমাই, শকুন্তলা, কবিতাতে দিলুহুৰ এটচেট্ৰা এটচেট্ৰা। তেওঁৰ নিজৰ ইউটিউব চেনেলটোৰ নাম হ'ল নীল আকাশ দাস, য'ত 1 মিলিয়ন প্লাছ ছাবস্ক্ৰাইবাৰ আছে। নাম্বাৰ 2 অংগৰাগ মহন্ত অৰ্থাৎ পাপন। ইণ্ডিয়ান মষ্ট পপুলাৰ প্লেবেক ছিংগাৰ ফ্ৰম দ্য ষ্টেট অফ আছাম। অসমীয়া ভাষাৰ লগতে হিন্দী, নেপালী, মাৰাঠী, তামিল আদি বহুতো ভাষাত তেওঁ বিভিন্ন সংগীত কণ্ঠদান কৰিছে। আমিও গান গাওঁ নামৰ অসমীয়া এলবামটোৰ গানটো যে গাই আছিলা নামৰ গানটোৰে নিজৰ প্ৰফেচনেল মিউজিক কেৰিয়াৰ ষ্টাৰ্ট কৰি আজি বলিউডত নিজক সংস্থাপিত কৰি নিজৰ লগতে আমি অসমীয়া হিচাপে আমাক গৌৰৱান্বিত কৰিছে এইজন কণ্ঠশিল্পীয়ে। তেখেতৰ ইউটিউব চেনেলটোৰ নাম হ'ল পাপন, য'ত 485K প্লাছ ছাবস্ক্ৰাইবাৰ আছে। এতিয়া আহিছোঁ নাম্বাৰ 1। তেওঁ হ'ল অসম গৌৰৱ, লগতে অসমৰ তথা ভাৰতৰ সমূহ যুৱ প্ৰজন্মৰ হাৰ্টবিট জুবিন দা অৰ্থাৎ জুবিন গাৰ্গ। মষ্ট পপুলাৰ ইণ্ডিয়ান প্লেবেক ছিংগাৰ ফ্ৰম আছাম। লগতে তেওঁ হ'ল মিউজিক কম্প'জাৰ, লিৰিচিষ্ট, মিউজিক প্ৰডিউচাৰ, এক্টৰ, ফিল্ম ডাইৰেক্টৰ, ফিল্ম প্ৰডিউচাৰ
লগতে তেওঁ হ'ল স্ক্ৰিপ্ট ৰাইটাৰ আৰু ফিলান্থেৰাপিষ্ট। তেখেতে আছামিজ, বেংগলী আৰু হিন্দী ভাষাত বহুতো সংগীত উপহাৰ দিছে আমাক। 1992ত অনামিকা এলবামটোৰে নিজৰ প্ৰফেশ্যনেল মিউজিক কেৰিয়াৰ আৰম্ভ কৰে এইজন কণ্ঠশিল্পীয়ে। বন্ধুসকল, জুবিনদাৰ কণ্ঠৰ মায়াবিনী গানটো মোৰ সকলোতকৈ ফেভাৰেট। আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ফেভাৰেট গানটোনো কি। তেতিয়াহ'লে বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। লগতে চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।